শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে নিশ্চয় ভালে আছে হয় ময়ো ভালে আছোঁ চাওঁতে চাওঁতে গ্ৰীষ্ম ঋতু আহিল ঋতুবিলাকৰ ভিতৰত আমাৰ দেশত প্ৰধান ঋতু হৈছে গ্ৰীষ্ম ঋতু আৰু এই ঋতু আৰম্ভ হয় এপ্ৰিলৰ পৰা আৰু শেষ হয় মোটামুটি জুলাই মাহ এই সময়ছোৱাত আমি গ্ৰীষ্ম ঋতু বুলি কওঁ এই গ্ৰীষ্মকালটো আমাৰ কাৰণে বহুত অসহ্য কিয়নো খুব গৰম পৰে পৰিৱেশ আৰ্দ্ৰ হৈ পৰে শুকান চাৰিওফালে শুকান এই সময়ছোৱাত আমাৰ শৰীৰত কিছুমান বেমাৰৰ সৃষ্টি হয় কিছুমান ৰোগৰ সৃষ্টি হয় আৰু এই ৰোগবিলাকে আমাৰ স্বাস্থ্যৰ ওপৰত বহুত বিক্ৰিয়া কৰে গ্ৰীষ্মকালত সাধাৰণতে আমাৰ প্ৰধান সমস্যাটো হৈছে ডিহাইড্ৰেশ্যন কিয়নো এই সময়ছোৱাত শৰীৰটো যেতিয়া শুকান হয় তেতিয়া শৰীৰৰ ভিতৰৰ পৰা কিছুমান তৰল পদাৰ্থ অৰ্থাৎ পানীভাগ ওলাই যায় আৰু আপোনালোকে জানে এই পানীভাগতে থাকে পটাছিয়াম আৰু ছডিয়াম যেতিয়া এই পটাছিয়াম আৰু ছডিয়াম শৰীৰৰ পৰা ওলাই যায় তেতিয়া শৰীৰটো দুৰ্বল হৈ পৰে তেতিয়া আমি ডিহাইড্ৰেশ্যনত ভোগোঁ আৰু তেতিয়াই শৰীৰত পানীৰ দৰকাৰ হয় তেতিয়া যদি আমি বিশুদ্ধ পানী খাওঁ তেতিয়াহ'লে আমাৰ কিছুমান এই সময়ছোৱাত হোৱা বেমাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ যদি আমি পৰিষ্কাৰ লেতেৰা পানী খাওঁ তেতিয়াহ'লে সেইটোৱে আমাৰ শৰীৰত ডায়েৰিয়া ডিচেণ্ট্ৰিৰ সৃষ্টি কৰিব পাৰে তাৰোপৰি আমাৰ অসমত বিশেষকৈ এই সময়ছোৱাত ডেংগু মেলেৰিয়া জাপানীজ এনকেফেলাইটিছৰ দৰে কিছুমান বেমাৰে আক্ৰমণ কৰিব পাৰে গ্ৰীষ্মকালত সাধাৰণতে কি বেমাৰ হ'ব পাৰে বা ৰোগ হ'ব পাৰে সেই আৰু তাৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ সেই বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছোঁ ডিহাইড্ৰেশ্যন গৰমৰ বতৰত আমাৰ শৰীৰৰ পৰা যিহেতু পানীভাগ ওলাই যায় তেতিয়া আমাৰ শৰীৰত আমি ডিহাইড্ৰেশ্যন হোৱা বুলি কওঁ আৰু এই ডিহাইড্ৰেশ্যনৰ ফলত আমাৰ মূৰ ঘূৰোৱা বমি হোৱা আৰু শৰীৰত ভাগৰ লগা এইবোৰ সমস্যাই দেখা দিব পাৰে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'লে বা সমস্যাৰ উদ্ভৱ হ'লে আপোনালোকে জুলীয়া পদাৰ্থ খুব বেছিকৈ খাওক তাৰে ভিতৰত কুঁহিয়াৰৰ ৰস ফলৰ ৰস নাৰিকলৰ পানী আৰু বিশুদ্ধ পানী খাব লাগে এই সময়ছোৱাত যিহেতু শৰীৰৰ উষ্ণতা বাঢ়ি যায় যাৰ ফলত ষ্ট্ৰ'কৰ নিচিনা সমস্যাই দেখা দিব পাৰে দৰকাৰী কাম নাথাকিলে বাহিৰত ওলাব নালাগে আৰু শৰীৰটোক ঠাণ্ডা কৰি ৰাখিব লাগে সময়ছোৱাত সাধাৰণতে ভাইৰেল জ্বৰ হোৱাৰ সম্ভাৱনা বেছি থাকে বেছি পৰিমাণে পানী খাব লাগে পৰিষ্কাৰ জুলীয়া পদাৰ্থ খাব লাগে ফলৰ ৰস কুঁহিয়াৰৰ ৰস খাব লাগে তাৰোপৰি জালুক পিপলি তুলসী আদি খালে বেছি ভাল এই জ্বৰ সাধাৰণতে এসপ্তাহ থাকে তাৰপিছত নিজে নিজে ভাল হয় ৰোগৰ জটিলতা থাকিলে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে এই সময়ছোৱাত খাদ্যত বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা বেছি থাকে ষ্টেফাইল'কক্কাছ বেচিলাছ জীৱাণুৰ দ্বাৰা খাদ্যত বিষক্ৰিয়া হৈ এই ৰোগৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ ডায়েৰিয়া ডিচেণ্ট্ৰি বমি এই সকলোবোৰ ৰোগ নিৰাময় কৰাৰ কাৰণে অতি সহজতে পোৱা ঘৰতে বেলগছৰ পাতৰ ৰস 2 চামুচ কৰি দিনে 4-5 বাৰ খালে ৰোগমুক্ত হ'ব পাৰে এই সময়ছোৱাত যদি বেছিকৈ ৰ'দত থকা যায় তেতিয়া সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে গাৰ ছাল পুৰিব পাৰে শুকান আৰু উষ্ণ আৰু আৰ্দ্ৰ বতৰৰ বাবে বেক্টেৰিয়া আৰু ভাইৰাছজনিত বীজাণুৱে চকুৰ সংক্ৰমণ কৰি কনজাংটিভিটিছৰ দৰে বেমাৰ সৃষ্টি কৰিব পাৰে চালমনেলা প্ৰজাতিৰ বেক্টেৰিয়াৰ দ্বাৰাই সাধাৰণতে টাইফয়েড জ্বৰ হ'ব পাৰে এই জ্বৰ হ'লে মূৰৰ বিষ বমি ডায়েৰিয়া পেটৰ বিষ আদি কিছুমান উপসৰ্গই দেখা দিব পাৰে এই সময়ছোৱাত বিশুদ্ধ পানী খাব লাগে বজাৰৰ মুক্ত অৱস্থাত থকা মাছ মাংস এইবিলাক খাব নালাগে গেলা পচা শাক পাচলি খাব নালাগে এই ৰোগটো যিহেতু এজনৰ পৰা আন এজনলৈ সহজতে বিয়পিব পাৰে সেইবাবে সাৱধানতা অৱলম্বন কৰিব লাগে তুলসীয়ে এণ্টিবায়'টিকৰ দৰে কাম কৰে বাবে চালমনেলা টাইফি বেক্টেৰিয়াক এই সহজতে ধ্বংস কৰি পেলাই টাইফয়েডৰ নিচিনা মাৰাত্মক ৰোগবিধৰ পৰা মুক্তি লাভ কৰিব পাৰি প্ৰিয় বন্ধু বান্ধৱীসকল শেষত আপোনালোকক মই এটা কথাই অনুৰোধ কৰিম যে এই গ্ৰীষ্মকালটো বিশেষকৈ এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত এইখিনি সময়ছোৱাত আপোনালোকে সুষম আহাৰ খাবলৈ যত্ন কৰক শাৰীৰিকভাৱে আপোনালোকে এক্টিভ হৈ থাকক যিমান পাৰে বিশুদ্ধ পানী খাওক আৰু যিমান পাৰে টোপনি মাৰক তাৰ পিছতো যদি আপোনালোকৰ কিছুমান সমস্যা থাকে স্বাস্থ্যজনিত সমস্যা থাকে তেতিয়াহ'লে আপোনালোকে তৎকালিকভাৱে চিকিৎসকৰ পৰামৰ্শ লওক আজিৰ ভিডিঅ'টো ইমানেই আছিল মই আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সচেতনতা অৱলম্বন কৰিব
প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহিছোঁ, নমস্কাৰ।